তো hey guys, welcome to my YouTube channel. আৰু guys লাহে লাহে ঠাণ্ডা দিন আহিছে মানে ঠাণ্ডা দিন পৰিছে দিয়ক। আজিকালি মানে ৰাতি ফেন নিদিলেও হৈ যায় মানে টোপনি যায় আৰু অলপ কেতিয়াবা মাজতে ঠাণ্ডাও লাগে 3টা মান বজাৰ পিছত। তো ঠাণ্ডা দিন আহিছে আৰু তো সেইটো কাৰণে বস্তু এটা কিনিলো। কি বস্তু কিনিছো আপোনাক দেখাইছো চাও এইটো। গাইজ বস্তুটো আছে আমাৰ ক'ত আছে ওপৰত নাই বাৰু। বস্তুটো আছে আমাৰ মানে টেবুলৰ তলত। তো গাইজ এইটোৱে হৈছে আমাৰ মেইন বস্তুটো। এক ছেকেণ্ড এইটো ওলাই লওঁ এনেকৈ। অ'কে, তো গাইজ এইটো হৈছে আমাৰ মেইন বস্তু। আৰু ইয়াৰ ভিতৰত কি আছে কি নাই কি কাম কৰা তো গাইজ গোটেইখিনি চাব লওক। তো গাইজ বলক এতিয়া বস্তুটো আমি আনবক্সিং কৰোঁ। তো গাইজ মই কোনো প্ৰফেচনেল আনবক্সাৰ নহয়, মই সেইটো কাৰণে কাটাৰ এখন লৈ লৈছোঁ। তো কাটাৰখনেৰে ৰ'ব এনেকৈ কাটিব লাগিব। ফাৰ্ষ্টত এটা টেপ আছে, টেপটো এনেকৈ কাটিব লাগিব। অ'কে, তাৰপিছত এনেকৈ অলপ লাহে লাহে চালে মানে লাহে লাহে অলপ কাটিব লাগিব আৰু। তো কাটাৰখন এটা থৈ দিলোঁ। আৰু এইটো হৈছে আমাৰ মেইন বস্তু চাওক। তো এইটো হৈছে এটা ভি গাৰ্ড কোম্পানী এটা হিটাৰ। আৰু এইটো কি কাম বা কেনেকুৱা কি কৰে গোটেইখিনি দেখাই আছোঁ। তো গাইজ বলক এতিয়া আমি ৰ'ব এক ছেকেণ্ড। ফাৰ্ষ্টত এইখন কি আছে, এইখন হৈছে এখন মানে সেই ৱাৰেণ্টি নিচিনা মেনুৱেলে কিবা কিবি মানে কেনেকৈ ইউজ কৰে লিখা আছে চাব পাৰে ইয়াতে। তো এইখন বাৰু ছাইডত থৈ দিওঁ। আৰু এইটো ল'লে মানে 1 বছৰ ৱাৰেণ্টি দিয়ে। অনলাইন ল'লে 1 বছৰ ৱাৰেণ্টি দিয়ে, অফলাইন ল'লে মানে 1 বছৰ ৱাৰেণ্টি দিয়ে আৰু এইটো মই অনলাইন লোৱা নাই, অফলাইন লৈছোঁ। আৰু ৰ'ব এক ছেকেণ্ড কেমেৰাটো ঠিক কৰিলোঁ। অ'কে, তো গাইজ এইটো হৈছে আমাৰ মেইন বস্তুটো। আৰু এটা ছাইডত এনেকৈ থাৰ্মকল দিছে ধুনীয়া পেকিং, যাতে বস্তুটো যাতে নাভাঙে বা সেই নহয় যাতে। এইটো চাওক, এইটো হৈছে আমাৰ মেইন বস্তুটো। আৰু এইটো লাইট ৱেইট, বেছি ৱেইটো নহয় মানে। তো কৈ আছোঁ গোটেইখিনি কি হেৰি মানে কি কেনেকুৱা আছে। তো এক ছেকেণ্ড। তো গাইজ যদি আমি বক্সত চাওঁ কি লিখা আছে, তো গাইজ চাওক ইয়াতে লিখা আছে কিবা 800 watts কিবা এনেকুৱা। আৰু এইফালে 1 year ৱাৰেণ্টি লিখা আছে। তাৰপিছত এইটোৱে সেই আৰু এতিয়া চাওঁ আৰু কি লিখা ছাইডত। তো ছাইডত এইবিলাক লিখা আছে মানে কোৱালিটি বা প্ৰডাক্ট নাম্বাৰ কিবা কিবি সেই। আৰু এইটো লৈছে 1500 টকা, বেছি দামো নহয় মানে ঠিকে আছে আৰু 1500 টকাত। আৰু এইফালে কি লিখা আছে এইবিলাক সেই কিবা কিবি লিখা আছে ক'ত কি বনাইছে মানে কি ক'ত সেই হয়। তো এইটো বাৰু ছাইডত থৈ দিলোঁ। আমি মেইন বস্তুটো চাওক, এইটো আমাৰ মেইন বস্তুটো। তো দেখিলে চাওক ইয়াতে এনেকুৱা 3টা সেই মানে এটা আছে এইটো কোম্পানীৰ নামটো, আৰু এইফালে এটা মানে ৰঙা সেই মানে যাতে প্লাগত দিলে অন হ'লে মানে লাইটটো জ্বলে আৰু মই দেখাই আছোঁ ৰ'ব। আৰু তাৰপিছত এইটো হৈছে আমাৰ প্লাগটো চাওক, এইটো প্লাগ এতিয়া বাৰু লেতেৰা হৈছে একো নাই, বহুত দিনৰ পৰা জানো আছিল দোকানত। তো এইটো লেতেৰা হৈছে, পিছত মুচিবলৈ ঠিক কৰিব পাৰিম আৰু। তো এইফালে পিছফালে এইবিলাক কিবা কিবি লিখা আছে ইনফৰমেশ্যন চাব পাৰে এইবিলাক। আৰু তাৰপিছত এইটো কিবা এটা স্কেন ক'ড সেই দিছে। আৰু এইফালে এটা হুক দিছে দিয়ক, এনে যাতে ধৰিলে যাতে সুবিধা হয় মানে বস্তুটো গৰম হৈ যায়। এইটো তো সেইকাৰণে পিছফালে এনেকুৱাকৈ দিছে যাতে ক'ৰবাত লৈ যাবৰ কাৰণে সুবিধা হয় আৰু এনেকুৱা হেৰি আছে। আৰু এইটো কিবা কয় নাজানো দিয়ক, এইটো কিবা কইল নেকি সেই নেকি মানে ধৰক এইটোৱে মানে গৰম কৰা বস্তুটো। এইটোত মানে এটাত আছে 400 ৱাটছৰ মানে 2ডাল মিলি 800 ৱাটছৰ এটা লিখা আছে। তাৰপিছত ইয়াতে এইটো মানে বৰ্ডত অন কৰিলে এইটো ৰঙা লাইট জ্বলাই, ইফালে কোম্পানীৰ নাম আৰু ইফালে কণ্ট্ৰলবিলাক দিছে মানে পাৱাৰ বাঢ়াব পাৰি কমাব পাৰি 0, 1, 2 আকৌ তাৰপিছত 0, 1, 2। তো দেখিলে এনেকৈ। আৰু ৰ'ব দেখাই আছোঁ তলত কি আছে। তলত এক ছেকেণ্ড ৰ'ব, তলত এইটো চাওক, এইটো কিবা নাজানো দিয়ক। এইটো সেই এনেকৈ স্প্ৰিঙৰ নিচিনা, এইটো কিবা কাম কৰে নাজানো বাৰু। যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টত কৰি দিব। আৰু তাৰপিছত এইটোৱে আছিলে আজি এটা আমাৰ সৰু ভিডিঅ', ঠিকে আছে আৰু। তো সেই গাইছ আপোনালোকক মই দেখালোঁ এইটো কেনেকৈ মানে কাম কৰে। আৰু ঠিকে আছে, সৰু আৰু বেছি দামো নহয়। যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে। আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ' আকৌ লগ পাম, তেতিয়ালৈকে গুড বাই। আপোনালোকৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰিব প্লিজ। আৰু তেতিয়ালৈকে গুড বাই।